নমস্কাৰ, মই যিশুৰাজ আৰু আজি আছো মই হিৰোৰ ষ্টুডিঅ'ত মোৰ লগৰ আমি সৰুৰ পৰা একেবাৰে পঢ়াৰ একেলগে তাৰ ষ্টুডিঅ'ত আছো এটা বিশেষ কাৰণত আজি মোৰ এটা নতুন পৰিকল্পনা আৰু ৰঙালী মই ফেচবুকত দিয়ে আছো এইকেইদিন আৰু নীলোৎপল শৰ্মা প্ৰডাকশ্যনৰ এইটো প্ৰথম বিহুসুৰীয়া এলবাম ৰঙালী আৰু তাতে যিটো টাইটেল ট্ৰেক নহয় আচলতে প্ৰথম আমাৰ যিটো গান হ'ব সেই গানটো হ'ল জানমণি গগৈ গতিকে জানমণি গগৈ আমি অকণমান শুনাম আৰু জানমণি গগৈ বহু চেষ্টা কৰিছোঁ গানটোক আপোনালোকৰ প্ৰিয় কৰিবলৈ আপোনালোকে ভাল পাবলৈ আৰু গানটোত মোক সহায় কৰিছে অসমৰ এগৰাকী জনপ্ৰিয় শিল্পী লাটুমণি দা আৰু লাটুমণি ৰাজকোঁৱৰদাই গানটোত এটা ধুনীয়া ভূমিকা আছে তেখেতৰ গতিকে কি ভূমিকা আমি গানটো যেতিয়া ৰিলিজ দিম তেতিয়া আপোনালোকে গম পাব অকণমান গানটো গাই লৈছোঁ তাৰপিছত আমি বাকী কথাখিনি ক'ম এটা গাঁৱত এটা কথা কওঁ কি ক আছিলোঁ বুলি কওঁ গাঁৱত আমি কি ক আছিলোঁ কি ক হ'লোঁ গতিকে সেই বস্তুটোৱে আমি এবাৰ লিখিছোঁ শুনকচোন কেনেকুৱা পায় কি ক আছিলোঁ কি ক হ'লোঁ জানমণি গগৈ ভাল পাই চালোঁ কি ক আছিলোঁ কি ক হ'লোঁ তোন গগৈ জীয়েকক ভাল পাই চালোঁ মৰাণৰে ছোৱালী তাই খুবেই ধুনীয়া ওঠত হাঁহি মুখত মিঠা ময়ো বলিয়া চ' সেইটোৱেই অকণমান গাইছোঁ আৰু আছে পিছৰখিনি আমি এতিয়া নাগাওঁ ইয়াতে লাটুমণি দায়ো গাব গতিকে পিছৰখিনি নাগাওঁ অকণমান শুনালোঁ আজি গানটো শুনিব এটা অকণমান নতুন ধৰণে কৰিছোঁ সদায় যিবোৰ হৈ আহিছে সেনেকুৱা নহয় মিউজিকটো তেনেকুৱা নহয় মিউজিক ৰেক্সে কৰিছে ৰেক্স বড়ো আৰু সিও ভাল কাম কৰিছে গোটেই এটা টীম হৈ পেলাই কাম কৰি আছোঁ আমি আৰু এটা বন্ধুখিনি গোটেইখিনি পাইছোঁ এবাৰ কামৰ গোটেইখিনি সহযোগ কৰিছে আৰু কি কোৱা কামটো ভাল হ'ব মাথো অসমবাসীৰ আশীৰ্বাদ লাগিব তেতিয়া গানটো ভাল হ'ব অ'কে গানটো সকলোৱে শুনক আপোনালোকে আশীৰ্বাদ কৰক যাতে গানটো ভাল হয় আৰু জানমণি গগৈৰ পিছতেই আমি ৰঙালীৰ টাইটেল ট্ৰেকটো ৰিলিজ দিম দুদিনমান দেৰি হ'ব গতিকে আৰু 10 দিনৰ ভিতৰতে জানমণি গগৈ আপোনালোকৰ ওচৰ পাবহি গতিকে জানমণিজনীক যেনেকৈ প্ৰত্যেক অসমবাসীয়ে মৰম দিয়ে বহুত দিনৰ আগৰ পৰাই দি আহিছে আৰু সেই জানমণিজনী এতিয়া নাই বাৰু এইটো বন্ধ হৈ গ'ল গতিকে আমিও সেই জানমণিজনীক লৈ অকণমান ভাবিছোঁ আৰু জানমণি গগৈ বুলি ভাবিছোঁ এবাৰ জানমণিজনীক কিন্তু কনচেপ্টটো বেলেগ হ'ব গতিকে জানমণি গগৈক মৰম দিয়ক আপোনালোকে আৰু আমি আপোনালোকৰ প্ৰতিশ্ৰুতিবোৰ ৰাখিবলৈ চেষ্টা কৰিম থেংক ইউ ছ' মাছ